নমস্কাৰ আমি আজি এটা বিশেষ ভিডিও বনাবলৈ আহিছো মানে কোনো যাতে গাত পাতি নলয় এটো কোনো হিন্দু মুসলিম খ্রিস্টান কোনো জাতি নহয় কিন্তু বিশেষকৈ আমাৰ মন গেছি এই কাৰণে বনাব লগা হৈছো মানে আজি 2 মাহ ধৰি ফেসবুক তো অন কৰিব নোৱাৰো ইউটিউব তো অন কৰিব নোৱাৰো মানে সব ধৰ্ষণকাৰীৰ কোনো জাতি কোনো ধৰ্ম নাই কিন্তু আমি জানো কিন্তু আমাৰ ভাৰত বৰ্ষখন এনেকুৱা এখন দেশ ধৰ্মীয় দেশ সকলোৱে জানে এইখন যে ধৰ্মীয় দেশ আমাৰ সকলো আমাৰ এটো ভাৰতত দি আছে বলে বেটি বাঁচাও বেটি পঢ়াও মানে সকলো সুৰক্ষিত আমাৰ বেটিকে দিছি ছোৱালী মহিলাকে দিছি কিন্তু তথাপি আজি 70% 75% হৈছে মানে ধৰ্ষণকাৰী ৰেপ বিশেষকৈ এই কাৰণে ভিডিওটো বনালো কলকাতাত যেটো অপৰাধী মানে এটা অপৰাধী ধৰিছে যেটো কাম কৰিছে মানে আমি বহুত লজ্জা পাইছো 18-20 জন ধৰি কিন্তু আজি ধৰা নাই আমাৰ হে বিশেষ কাৰণে আমি ভিডিওটো বনাব লগা হ'ল কোনেও যাতে গাত পাতি নলয় আমি অনুৰোধ কৰিছো আৰু ভিডিওটো যিমানে পাৰে শেয়াৰ কৰক আপোনালোকে শেয়াৰ কৰক আৰু ভিডিওটো সম্পূৰ্ণ চাব কাৰণ সুন্দৰ ভাৱে আমাৰ লৰা বুলি নহয় মই যদি ৰেপ কৰো মোকো বলি দিব লাগে আমি ডাইৰেক্ট হাজু আমাক বলি দিও আমি যদি ৰেপ কৰো আমাক বলি দিব লিংগ কাটে বা আমাক বলি দেই যিকোনো হেৰি নাই বুজি পাইছা মানে আৰু আমাকতো দিয়া আৰু আমাৰ ডেকাবিৰৰো এটা আছে কিন্তু আমি মহিলাৰ বিষয়েও কম ক্লিপটো চাই লবা ভালকে সুন্দৰকে ভিডিওটো চাই লবা লাষ্টৰ ফালে আৰু পাবা ভাল আৰু কমেন্ট এটা কৰি দিব সকলোৱে যাতে লাইক কমেন্ট শেয়াৰ কৰিব নাপাৰে এইফালে বকো বিবেক কি কৰি আছা এ ভাই কি করবি আমার মইনার ভাই দেব সুন্দর দেব মোবাইল চাই আছা এখনি আৰু মই মোবাইল হেইবৰ পৰা চালো আজি 2 মাহ এতি কি হৈছি অকল ৰেপ বলাৎকাৰ আৰু ধৰ্ষণকাৰী আৰু বাপেকে পুতেকেও ৰেপ কৰা কৰিছি এখন অসমত মানুহ থাকাই না ইয়াংকা ৰেপ ভাই আৰু এই মুকেল জায়গা বিচাৰি আছো আমি যাচোন মানুহ নাই বিলৰ মাজত বহি লৈছো আটা মই শান্তি এটা বিচাৰিছো কি করবি কথা তাৰো মনিষী তাৰমানে এতিয়া এইগলা যি আজি 2 মাহ এতি ধৰ্ষণকাৰী বলাৎকাৰ এই ৰেপ এগলাখান জিৱলে আছে এই বিষয়ে আমাৰ সৰকাৰখনক কি কবা বিচাৰিছে সৰকাৰখনক আমাৰ এতিয়া সৰকাৰখনক কি কৰিব সৰকাৰখনক কৰিব লাগিব কিবা এটা কৰা নহয় মোৰ হিচাপত সৰকাৰৰ নহয় মোৰ হিচাপত কি কৰিব লাগে জানেন না সৰকাৰখনক এই যি কিবা আঁচনি কৰি আছে পুলিশ প্ৰশাসনৰ কিমান পোষ্ট লৈছি পুলিশ বিলাকে আজি কলকাতাত এটা ঘটনা ঘটি গল অত্যতনে 20 বলে কিবা বলাৎকাৰ কৰিছে আজি এটাক ধৰছি বাকি পুলিশ প্ৰশাসনে কি কৰি আছে ধৰাটো মোৰ হিচাপত আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ সিএম মামা হেমন্ত মামা হিচাপ মতে এটা আঁচনি কৰিব লাগে এটো আঁচনি কৰিব লাগে মানে ডাইৰেক্ট এটো বলি দিবা লাগে ধৰি ৰাইট কথা কৈছে ধৰি বলি দিবা লাগে এটা আচলতে বলি কাৰণ ফাঁসি দিলে কি কাম নাই ফাঁসি দিলে কি স্বৰ্গত স্থান পাব ফাঁসি দিলে আৰু বিচাৰ কৰিব লাগিল আৰু হেৰি কৰিব লাগিল হেৰি কৰাৰ বিচাৰ কৰাতে ফাঁসি কেইজন মানুহে ধৰ্ষণ কৰিছে সেই ধৰ্ষণ কৰা কিটাক বঢ়িয়াকৈ এটাক ৰাখি দিব লাগে বাকি কিটাক ডাইৰেক্ট বলি ধৰি থাক কাটি থাক সেই সিস্টেম কৰিব লাগে মানুহ বিচাৰিবা না যাম আমি আছো না লৈ যাম ডাইৰেক্ট লৈ যাম মই কাটিম নিজে কাৰণ আজি 2 মাহৰ ভিতৰত 75% হৈছে মানে ৰেপ থাকতে লাগি লাগা আমি না মুখ উলাবা নৰা আমি মুখ চাবাই নৰি এই আমাৰ ভাৰতখন কি আমাৰ ঘৰৰে নহয় ঘৰৰে আমাৰ নিজৰ পত্নীৰ বাহিৰে বাকি সব ভাই ভনী খুৰী পেহী সকলোৱে নে কি ক ঘৰৰে সব ঘৰৰ মানুহ এগলা আমাৰ কৰিব লগা আকো নাই বিশেষকৈ চৰকাৰক আমাৰ এটাই অনুৰোধ আমাৰ মোদী ডাঙৰীয়া আৰু সিএম মামালৈ কাৰণ আমাক ধৰ্ষণকাৰী যেটো উৎপত হৈছে কেৱল বলিদান কৰিব লাগে আমাক গতাই দিব লাগে যদি আপোনালোকে বলিদান দিব নোৱাৰে তেনেহলে আমাক ৰাইজক গতাই দিয়ক আমি আছো ৰাইজৰ মাজত আমি আছো আমাৰো ফৌজি হবৰ ইচ্ছা আছে পুলিচ হবৰ কিন্তু আমি ট্রাই কৰি আছো দৌৰি আছো ডেইলি কিন্তু আমি পোৱা নাই কি কৰবি দুখৰ কথা বিধি দিলো বিধাতা দিবলে নিদে যদি কপালটো আছে নসিবত নাই সিস্টেমটো নাই ও বিবেক এই গুৱাহাটীত যে আমাৰ দেহ ব্যৱসায় গিলাখন চলি আছে তাৰে বিষয়ে অলপ আলোচনা কৰো নেকি আমি ৰাইজক বুজাই দিওঁ এ ভাই কি কবি আমাৰ মানে আমাৰ লৰাবিলাকৰ সন্মান নাই আচলতে ভুল লাজ নাই জানো আমাৰ লাজ নাই কিন্তু তাৰে মাজতে এটা কথা মই কব বিচৰা নাছিলো কিন্তু আজি কব লগা বাধ্যত পৰিলো কি কাৰণ জাননে কুৰমিয়া এই কাৰণে কব লগা হলো মইনাও আছে কাৰণ মও গুৱাহাটীত 4-5 বছৰ আছো
বিশেষকৈ জালুকবাৰীৰ কথাই ক'লো মই জালুকবাৰীৰ ব্ৰিজৰ তলত আৰু ক'ৰবাত কানি আছে সেইটো মই নাজানো কিন্তু মই একদিন সেইটো বাদ দিলো মই কাৰণ মই নিজে যিটো পালাত পঢ়িছো মানে কিছুমান এনেকুৱা মহিলা আছে মানে গুপ্তাংগ বুলি নহয় দেহটো বিক্ৰী কৰি আছে 2 মান টকাৰ কাৰণে 300-400-500 টকাৰ কাৰণেও কিন্তু নিজৰ দেহটো বিক্ৰী কৰে নাই ভিক্ষা খুজি খা এইবিলাক কামত এইবিলাক কাম মানে কৰিব নালাগে হোটেলত কাম কৰ আজি কি কোনে কৰি আছে ভিক্ষাৰীও কৰি আছে ৰিক্সাৱালা গাড়ীৱালা চব টেক্সিৱালা চব সকলোৱে একদিন মোকে মাতছি মোৰ নিজৰে লাজ লাগছি মানে কি কৰিম আৰু মই বোলো বাইদেউ এইটো ভুল কথা আমি এইগিলাটো নোৱাৰো কি কৰিবা আৰু গুৱাহাটী বুলি নহয় আমি যেনেকৈ এতিয়া মই ক'লো আমি লাজ লাগছি আমাৰ আজি 75% আমি ল'ৰা মানুহ লেখ কৰি আছো আমাৰ বেয়া লাগছি কিন্তু আমাক ফাঁচি দিব লাগে এইটো অপৰাধ ফাঁচি দিয়াটো এইটো আচলতে চৰকাৰৰ অপৰাধ ফাঁচি দিয়াটো মানে কি জানে আমাক বলি দিব লাগে আজি আমাৰ ভাড়াটোত আজি 120 কোটি মানুহ আছে 120 কোটি 1 লাখ পুৰুষে মানে কি কৰি আছে বলাৎকাৰ কৰি আছে ধৰ্ষণ কৰি আছে হয়নে নতুন ৰায় দিব লাগে 1 লাখ ধৰিলো মই 1 লাখ মানুহে যদি হেৰি কৰি আছে তাৰে মাজতো 50,000 মহিলাই অনুমান মানে দেহ বিক্ৰী কৰি আছে আচলতে আমাক যেনেকৈ বলি দিব লাগে আচলতে মাইকী মানুহৰ কি বুলি কয় মহিলাবিলাকৰ গুপ্ত অংগ কাটি দিব লাগে এইটো আমাৰ যেনেকা ফাঁচি দিবা কৈছো বা বলি দিয়াৰ কথা কৈছো গুপ্ত অংগ কাটি দিব লাগে কাৰণ আমাৰ যেনাই পৰিস্থিতি সিহঁতৰো সেনাই পৰিস্থিতি আৰু ৰাইজক আৰু এটা অনুৰোধ কৰিছো কোম্পানী এৰিয়া চব যিমান মহিলা বা ছোৱালীবিলাকে ৰুমত ভাড়াতীয়া হিচাপে থাকে সেইবিলাকো তাৰমানে এনেকুৱা লাইনতে লুপ্তত পৰিণত হৈছে আৰু বিশেষকৈ আমি আজি এইটো ভিডিঅ'টো ভাল হিচাপে বনাইছো কোনো গাত পাতি নল'ব কাৰণ ধৰ্ষণকাৰী আৰু বা দেহ বিক্ৰী কৰা মহিলাসকলৰ কোনো জাতি ধৰ্ম আমি জাতিক লৈ কৰা নাই এইটো আমি জাতিক লৈ কৰা নাই সকলোকে কৈছো যোনে অপৰাধী মানে অপৰাধী আৰু অপৰাধীৰ কাৰণে কৰা গৈছে এইটো ভুল বুলি নাভাবিব কোনো কাটি দিব পাৰে আৰু ভিডিঅ'টো যদি ভাল লাগে আপোনালোকৰ শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ দি থাকিম আমি ভিডিঅ' আমাৰ এই শনিন ব্লগছ আমি আছো লাইনত আছো ভাল ভাল ভিডিঅ' পাব হাজোৰ চলি বিবেক ভাই আৰু আমাৰ আৰু এজন আছে অমিত ব্লগছ জাপিয়া না জাপিয়া সকলোৱে এইকেইটা চেনেল ছাবস্ক্ৰাইব কৰিব যদি আপোনালোকে ফেচবুকত চাই আছে তেনেহ'লে ফ'ল' কৰি থ'ব সুন্দৰ ভিডিঅ' পাই থাকিব আৰু এখন নতুন চিনেমা আহিছে চিনেমাখনৰ নামটো এতিয়া বৰ্তমান আমি ঘোষণা কৰা নাই চিনেমাখনৰ নামটো মানে এইকাৰণে ঘোষণা কৰা নাই আমি চিনেমাখন আগে কমপ্লিট কৰি ল'ব লাগিব তাৰপিছত চিনেমাখনৰ নায়কটোৱে হ'ব চিনেমাখনৰ নাম জয় অসম